আজি আমি সমীকৰণৰ সমাধানৰ বিষয়ে অলপ আলোচনা কৰিবলৈ লৈছোঁ। এইটো সপ্তম আৰু অষ্টম উভয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ দৰকাৰী এটা বিষয়। সমীকৰণ কেনেকৈ সমাধান কৰিব পাৰি বহুত ছাত্ৰ ছাত্ৰীয়ে নাজানে। এতিয়া প্ৰাৰম্ভিক নিয়মসমূহ যিখিনি আমাক সপ্তমমান শ্ৰেণীত দিয়া আছে, আমি প্ৰথমতে সেইখিনি জানিব লাগিব। ষ্টেপ বাই ষ্টেপ কেনেকৈনো কৰিব পাৰি। গতিকে প্ৰথমতে আমি এই প্ৰাৰম্ভিক নিয়মৰ পৰা আলোচনা কৰিম। এতিয়া প্ৰথম কথা হৈছে, সমীকৰণ এটা সমাধান কৰিবলৈ যোৱাৰ আগতে আমি সমীকৰণ বস্তুটোনো কি আমি তাৰ বিষয়ে জানিব লাগিব। এতিয়া তোমালোকে ইয়াতে দেখিছা যে 2x + 4 = 10 এইটো এটা সমীকৰণ। সমীকৰণ হ'বলৈ হ'লে সমীকৰণটোত এটা চলক থাকিব লাগিব। ইয়াত xটো এটা চলক বুজাইছে। সমান চিন থাকিব লাগিব। গতিকে এই দুটা বস্তু থাকিব লাগিব। এতিয়া সমান চিন দিয়া মাত্ৰকে সমীকৰণটো দুটা পক্ষত ভাগ হৈ যায়। সমান চিনৰ বাওঁফালে থকা পক্ষটোক বাওঁ পক্ষ বুলি কয়, সমান চিনৰ সোঁফালে থকা পক্ষটোক সোঁ পক্ষ বুলি কয়। গতিকে এই কথাসমূহ জানিব লাগিব। এতিয়া এই যে আমাক দিছে চলক, এই চলক বস্তুটোনো কি? এতিয়া আমি ধৰিলোঁ যে 5 + ডেছ = 10। 5 + ডেছ, 5ৰ লগত তাৰমানে কি যোগ কৰিলে আমি 10ৰ সমান পাম। তাৰমানে 5ৰ লগত কি যোগ কৰিলে 10 হ'ব। এতিয়া এটা সমীকৰণত এই যে মই খালী ঠাই দিছোঁ কুৱেশ্যন মাৰ্ক, সেই আমি নজনা বস্তুটোৱে হৈছে চলক। সমীকৰণত আমি এনেকৈ খালী ঠাই নিদিওঁ বা কুৱেশ্যন মাৰ্ক নিদিওঁ। সমীকৰণত আমি এনেকৈ দিম 5 + x = 10। তাৰমানে এই xটো ঠাইত কি সংখ্যা হ'ব আৰু আমি নাজানো সেইটো, আৰু এই নজনা এই বস্তুটো হৈছে চলক। এতিয়া চলক বুজাবলৈ ইংৰাজী বৰ্ণমালাৰ প্ৰায়বোৰ আখৰে ব্যৱহাৰ কৰা হয়। কেৱল অ'টো আৰু আইটো ব্যৱহাৰ কৰা নহয়। বাকী যিকোনো আখৰে তুমি ইংৰাজী বৰ্ণমালাৰ চলক বুজাবলৈ ব্যৱহাৰ কৰিব পাৰা। অকল যে এক্সে ব্যৱহাৰ কৰিবলৈ তেনেকুৱা কথা নাই। আৰু এটা সমীকৰণ হ'বলৈ হ'লে সমীকৰণটো দুইটা পক্ষ সদায় সমান হৈ থাকে, অৰ্থাৎ দুইটা পক্ষ সমতাত থাকে। এইপিনে যিমান হ'ব ইপিনেও সমানেই থাকে, তেতিয়াহে এটা সমীকৰণ হ'ব। এতিয়া মই এটা সমীকৰণ লৈ লৈছোঁ যে x + 5 = 10। এইটোক কেনেকৈ সমাধান কৰিবা? এতিয়া সমাধান কৰিবলৈ যাওঁতে তুমি ইয়াত বা এই চিম্বলটো ব্যৱহাৰ কৰিব লাগিব। এতিয়া চোৱা, x এইটো হৈছে চলক। এইটোক আমি চলকযুক্ত পদ বুলি কওঁ। এইটো এটা পদ, এইটো এটা চলকযুক্ত পদ। গতিকে আমি সদায় চাম চলক থকা পদটো ই কেতিয়াবা ইয়াৰ আগত বেলেগ সংখ্যাও থাকিব পাৰে, 2 থাকিব পাৰে, 5 থাকিব পাৰে, 10 থাকিব পাৰে, যিকোনো সংখ্যা থাকিব পাৰে। কেতিয়াবা অকল xও থাকিব পাৰে ইয়াত যেনেকৈ আছে। গতিকে চলক থকা পদটোক চলকযুক্ত পদ বুলি কয়। এতিয়া প্ৰথম কথা হৈছে, আমি চলকযুক্ত পদটোৰ লগত কিবা সংখ্যা যোগ বা বিয়োগ হৈ আছে নি আমি সেইটো লক্ষ্য কৰিম। এতিয়া আমি দেখিছোঁ xটো হৈছে চলক, গতিকে ইয়াৰ লগত 5টো যোগ হৈ আছে। গতিকে প্ৰথম ষ্টেপ, এইটো হৈছে ষ্টেপ 1। প্ৰথম স্তৰ, কিতাপৰ স্তৰ বুলি আছে। প্ৰথম স্তৰত আমি কি কৰিম, x + 5 আছে, x + 5 আছে। যদি প্লাছ হৈ থাকে আমি উভয় পক্ষতে সেই একেটা সংখ্যাকে মাইনাছ কৰি দেখুৱাম। গতিকে আমি দেখিছোঁ যে ইয়াত x + 5 আছে, গতিকে আমি দুই পিনে -5 কৰি দিম। এইপিনেও -5 কৰিম। দুই পিন মানে ইটো পক্ষৰ কথা কৈছোঁ, এইটো পক্ষটো আমি -5 কৰিম। গতিকে কি কৰিলোঁ, আমাৰ আছিলে x + 5, গতিকে আমি যিহেতু প্লাছ আছিলে আমি দুই পিনে 5টো মাইনাছ কৰি দিছোঁ। প্লাছ থাকিলে দুই পিনে মাইনাছ কৰিব লাগিব, মাইনাছ থাকিলে দুই পিনে প্লাছ কৰিব লাগিব। যিহেতু সমীকৰণটো প্ৰশ্নটো এইটো আছিলে, যিহেতু x + 5 আছে, গতিকে আমি দুই পিনে যিটো সংখ্যা আছে সেইটোকে ল'ম, খালি দুই পিনে প্লাছ থাকিলে মাইনাছ কৰিব লাগিব। এইপিনেও +5 যিহেতু আছিলে এইপিনে -5 কৰিছোঁ, এইপিনেও উভয় পক্ষতে দুই পিনে আমি -5 কৰিছোঁ। গতিকে এতিয়া কি হ'ব, মাইনাছ কৰাৰ লগে লগে x + 5 - 5 এইটো 0 হৈ যাব, ইকুৱেল টু 10 - 5 কিমান হ'ব, 5। অৰ্থাৎ আমাৰ উত্তৰটো, অৰ্থাৎ x ঠাইত আমাৰ কি হ'ব লাগিছিলে, 5 হ'ব লাগিছিলে। অৰ্থাৎ আমাৰ উত্তৰটো হৈছে 5। অৰ্থাৎ চলক, যিটো চলক আছে সেই চলকটোৰ মান 5 হ'ব লাগিছিলে। গতিকে এনেকৈ আমি সমাধান কৰিব পাৰোঁ।
এতিয়া আন এটা অংক লৈছোঁ আমি, এইটোত আছে 2x - 4 = 10। এতিয়া আমি প্ৰথম চলকযুক্ত পদটো চাম। এইটো হৈছে চলকযুক্ত পদ। ইয়াৰ লগত কিবা সংখ্যা যোগ বা বিয়োগ হৈ আছেনে আমি সেইটো লক্ষ্য কৰিম। আমি দেখিছোঁ যে চলকযুক্ত পদৰ লগত 4 এটা বিয়োগ হৈ আছে। গতিকে আমাৰ কাম হ'ব প্ৰথম সেই যোগ বা বিয়োগ হৈ থকা অংশটো নাইকিয়া কৰা। এতিয়া নাইকিয়া কৰিবলৈ হ'লে আমি কি কৰিম, স্তৰ 1 বা ষ্টেপ 1 প্ৰথম স্তৰত কি কৰিম, 2x -4 আছে, যিহেতু -4 আছে আমি 2 পিনে +4 কৰি দিম। মাইনাছ থাকিলে প্লাছ কৰিম, প্লাছ থাকিলে মাইনাছ কৰিম। যিটো সংখ্যা থাকে সেইটোকে কৰিম, খালি অপজিট চাইনটো ল'ম। -4 আছে নহয়, আমি 2 পিনে +4 কৰি দিম, +4 আৰু ইপিনেও আমি 10 = +4 এনেকৈ লিখিম। ইপিনেও 10 +4 10 +4 এপিনে লিখিলে নহ'ব, 2 পিনে লিখিব লাগিব। সমতাত ৰাখিবলৈ হ'লে সমীকৰণটো সমান কৰি ৰাখিবলৈ হ'লে আমি কিবা সংখ্যা যোগ বা বিয়োগ কৰিলে এপিনে কৰিলে ইপিনেও কৰিব লাগিব, সমীকৰণটা দুইফালে কৰিব লাগিব। গতিকে যিহেতু -4 আছিলে আমি 2 পিনে +4 ইপিনেও +4 কৰিলোঁ। এতিয়া ইয়াৰ পিছত কি হ'ব, 2x -4 +4 এইটো 0 হৈ যাব। গতিকে ইপিনে থাকিলে কি 10 + 4 14 এটা ষ্টেপ হ'ল। আমাৰ লক্ষ্যটো হৈছে আমি x মান উলিয়াব লাগে, কিন্তু ইয়াত xটো অকলশৰীয়া হৈ থকা নাই, তাৰ লগত 2 এটা পূৰণ হৈ আছে। গতিকে তুমি যেতিয়ালৈকে xটো অকলশৰীয়া নহয় তেতিয়ালৈকে কৰি গৈ থাকিব লাগিব। এতিয়া স্তৰ 2 দ্বিতীয় স্তৰত আমি কি লক্ষ্য কৰিছোঁ, আমাৰ প্ৰথম বিয়োগ হৈ থকা 4টো আমি আঁতৰ কৰি দিলোঁ, ইয়াত নাইকিয়া হৈ গ'ল, দেখিছানে? এতিয়া দেখিলোঁ xৰ লগত 2 এটা এনেকৈ থকা মানে পূৰণ হৈ আছে, 2টো xৰ লগত পূৰণ হৈ আছে। গতিকে আমি এতিয়া দ্বিতীয় ষ্টেপত আমি সেইটো আঁতৰ কৰিব লাগিব। প্ৰথমতে যোগ বা বিয়োগ হৈ থকা কিবা সংখ্যা আছে নি সেইটো চাম, সেইটো আঁতৰ কৰিম। তাৰপিছত পূৰণ বা হৰণ হৈ থকা কিবা সংখ্যা আছে নি সেইটো চাম, তাৰপিছত সেইটো আঁতৰ কৰিম। গতিকে ইয়াত দেখিলোঁ xৰ লগত 2টো পূৰণ হৈ আছে। গতিকে এইটো এটা নাইকিয়া কৰিব লাগিব, আমি xটো অকলশৰীয়া কৰিব লাগিব। আৰু সেইটো কৰিবলৈ যাওঁতে যিহেতু 2টো পূৰণ হৈ আছে, 2x = 14 আছে। গতিকে আমি পূৰণৰ বিপৰীতটো হৈছে হৰণ, 2 পিনে 2 এটা ইয়াক হৰণ কৰি দিম, হৰণ 2 এইপিনেও 14 হৰণ 2। অথনি বিয়োগ হৈ আছিলে, আমি 2 পিনে 4টো যোগ কৰিছিলোঁ। এতিয়া xৰ লগত 2 এটা পূৰণ হৈ আছে, গতিকে আমি 2 পিনে 2য়ে হৰণ কৰি দিছোঁ। এইটো হৰণ হোৱা বুজাইছে, এই চিম্বল দি তলত এনেকৈ দিয়া মানে এইটোৱে ইয়াক এই 2xৰ লগত 2টো হৰণ হৈ থকা বুজাইছে। কেলৈ হৰণ কৰিলোঁ, কাৰণ ইয়াত পূৰণ হৈ আছে, 2টো পূৰণ হৈ থাকিলে আমি কি কৰিব লাগিব, হৰণ কৰি দিব লাগিব। এতিয়া হৰণ কৰাৰ লগে লগে এই 2টো কটাকটি গুচি যাব, আকৌ এই 2টোৱে 14ক কটাকটি যাব 7 বাৰ। এতিয়া কি থাকিলে তেতিয়াহ'লে, এইপিনে 2 কেইবাৰ গ'ল, 1ৰ লগত x পূৰণ কৰিলে xয়ে হ'ব, = এইপিনে কি থাকিলে 7। এতিয়া xৰ মান xটো অকলশৰীয়া হৈ পৰিলে চোৱা। গতিকে আমি যিটো উত্তৰ বিচাৰিছিলোঁ xৰ মান আমি সেইটো পাই গ'লোঁ, তাৰমানে xৰ জেগাত কি হ'ব লাগিছিলে 7। গতিকে এনেকৈ আমি কৰিব পাৰোঁ। ইয়াৰ পিছত আৰু এটা উদাহৰণ লৈছোঁ যে x/3 = 27। এইটো হৈছে চলকযুক্ত পদ, ইয়াৰ লগত কোনো বেলেগ সংখ্যা যোগ বা বেলেগ পদ যোগ বা বিয়োগ হৈ থকা নাই। গতিকে আমি যেতিয়া বেলেগ পদ যোগ বা বিয়োগ হৈ থকা অংশ নাথাকে তেতিয়াহ'লে আমি এই চলকযুক্ত পদটোকে চাম, কিবা সংখ্যা পূৰণ বা হৰণ হৈ আছে নেকি। গতিকে ইয়াত দেখিছোঁ যে 3 এটা xৰ লগত 3টো হৰণ হৈ আছে। গতিকে হৰণ হৈ থাকিলে আকৌ কি কৰিম, পূৰণ হৈ থাকিলে হৰণ কৰোঁ, হৰণ হৈ থাকিলে আমি পূৰণ কৰিব লাগিব সেই সংখ্যাটোকে। এতিয়া xৰ লগত 3টো হৰণ হৈ আছে, গতিকে আমি কি কৰিম, 2 পিনে xৰ লগত 3টো এই অংশটোৰ লগত 3টো 2 পিনে পূৰণ কৰি দিম। অথনি পূৰণ হৈ আছিলে, ইয়াৰ আগৰ অংকটো আমি হৰণ কৰিছিলোঁ, ইয়াত আকৌ 3টো হৰণ হৈ আছে। গতিকে আমি কি কৰিম, 2 পিনে 3য়ে পূৰণ কৰি দিম, এইপিনেও কৰিম, এইপিনেও 27 × 3। গতিকে 3য়ে পূৰণ কৰাৰ লগে লগে 3য়ে 3 কটাকটি গুচি যাব এবাৰ। গতিকে কি থাকিব, 1ৰ লগত xটো পূৰণ কৰিলে xয়ে থাকিব, আৰু এইপিনে 27ৰ 3 পূৰণ কৰিলে 7 × 3 = 21, 3 × 6 = 7 = 81, অৰ্থাৎ xৰ মান হ'ব 81। গতিকে আমি বিচৰা উত্তৰটো হৈছে এইটো। গতিকে এনেকৈ আমি সমাধান কৰিব পাৰোঁ। আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা। যদি নাই পৰা তেন্তে মোক কমেণ্ট যোগে জনাবা, আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে পিছত আৰু ভিডিঅ' দিলে তোমালোকে চাব পাৰা। ধন্যবাদ।